নমস্কাৰ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু DHS এক্সামৰ বাবে 10ম শ্ৰেণী পাঠ্যপুথিৰ পৰা কিছুমান বিশেষ প্ৰশ্নৰ সৈতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ সকলোৰে উপকাৰ হ'ব। আহকচোন আমি DHS আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আহিব পৰা কিছুমান সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন, আমাৰ শৰীৰত বা আমাৰ তেজৰ pH-ৰ মান কিমান? তেজৰ pH-ৰ মান 7ৰ পৰা 7.8। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। দ্বিতীয় কুৱেশ্যন, গাখীৰৰ pH-ৰ মান কিমান? গাখীৰৰ pH-ৰ মান হ'ব 6.7 to 7.9। শুদ্ধ। 3 নম্বৰ কুৱেশ্যন, pH স্কেলৰ সম্পূৰ্ণ নাম কি? pH স্কেলৰ সম্পূৰ্ণ নাম হ'ল পটেনচিয়েল অফ হাইড্ৰজেন। অপশ্যন নম্বৰ 3। দৈ গাখীৰৰ pH-ৰ মান কিমান? দৈ গাখীৰৰ pH-ৰ মান 4.7 ৰ পৰা 4.8। প্ৰথম দ্ৰৱৰ pH-ৰ মান কিমান? প্ৰথম দ্ৰৱৰ pH-ৰ মান হ'ল 7 আৰু প্ৰথম দ্ৰৱ হ'ল যিবোৰ দ্ৰৱই লিটমাছ পেপাৰৰ ৰং কোনো পৰিৱৰ্তন নকৰে বা লিটমাছ পেপাৰৰ বৰণ পৰিৱৰ্তন কৰিব নোৱাৰা দ্ৰব্যবোৰক প্ৰথম দ্ৰব্য বোলে। বিশুদ্ধ পানীৰ pH-ৰ মান কিমান? বিশুদ্ধ পানীৰ pH-ৰ মান কিমান? বিশুদ্ধ পানীৰ pH-ৰ মান হ'ল 7। কুৱেশ্যন নম্বৰ 7, ৰঙা লিটমাছ নীলা কৰিব পৰা দ্ৰব্যবিধ কি? ৰঙা লিটমাছ নীলা কৰিব পৰা দ্ৰব্যবিধ হ'ল ক্ষাৰক। এচিডে নীলা লিটমাছ ৰঙা কৰে। কুৱেশ্যন নম্বৰ 8, নীলা লিটমাছ ৰঙা কৰা পদাৰ্থবিধ কি? নীলা লিটমাছ ৰঙা কৰা পদাৰ্থবিধ হ'ব এচিড, কাৰণ এচিডৰ pH-ৰ মান কিমান? কুৱেশ্যন নম্বৰ 10, এচিডৰ pH-ৰ মান কিমান? যদি কোনো এটা দ্ৰব্যৰ বা পদাৰ্থৰ pH-ৰ মান 0 পৰা 7ৰ ভিতৰত থাকে তাক এচিড বুলি কোৱা হয়। গতিকে অপশ্যন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11, ক্ষাৰকৰ pH স্কেলৰ মান কি? যদি কোনো এটা পদাৰ্থৰ pH স্কেলৰ মান 7ৰ পৰা 14 হয়, সেই পদাৰ্থটোক ক্ষাৰক বুলি কোৱা হয়। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।